বন্ধুসকল, আমাৰ শৰীৰটোত এটা বেমাৰে লগ নেৰাৰ নিচিনাই। আপুনি যিমান খাদ্য খালেও বা যিমান খাদ্য নাখালেও বা যিমান ঔষধ ল'লেও আপুনি লাগিলে ডায়েট মেইনটেইন কৰক, কিন্তু এই প্ৰব্লেমটোৱে আপোনাক কেতিয়াও লগ নেৰে। তো এই প্ৰব্লেমটো হৈছে গেষ্ট্ৰিক বা বদহজম। আমি ধৰক ক'ৰবাত বিয়া এখন খাবলৈ গ'লোঁ, ক'ৰবাত বাৰ্থডে পাৰ্টি এটা খাবলৈ গ'লোঁ, ঠিক আছে। তো তাত খাই বৈ আহি পেলাই আৰু আমাৰ কি হয়, অৱস্থা নোহোৱা হয় একদম। ধৰক নহ'লে পেটটোৱে বেয়া হ'ব, নহ'লে ধৰক আপোনাৰ লুজ মোশ্যনেই হ'ব বা বিভিন্ন ধৰণৰ মূৰৰ বিষ, গেষ্ট্ৰিক, মুঠতে একো খাবও নোৱাৰি। ফাষ্ট ফুড এটা খালেও আপোনাৰ একদম টেঙা টেঙা উগাৰ আহে, বুকুখন জ্বলা ঘোৰা কৰিবলৈ লয়। তো এই প্ৰব্লেমটো, গেষ্ট্ৰিকৰ প্ৰব্লেমটো বিশেষকৈ আমাৰ মহিলাসকলৰ বেছি হয়, কাৰণ আমাৰ হজম শক্তিটো একেবাৰে কম হয়, কাৰণ আমি ইমান হেভি কাম নকৰোঁ। কাৰণ হেভি কাম কৰিবলৈ আজিকালি কামবোৰ নোহোৱাই হৈছেগৈ, কমি হৈছে। যান্ত্ৰিকতাৰ দিশত মানে কামবোৰ কমি অহাৰ লগে লগে আমাৰ আৰু কি হৈছে, বেমাৰে একদম বেমাৰেই আগুৰি ধৰা হৈছে। আৰু খালি বেমাৰ, আজিকালি মানুহৰ মুখত কেনেকুৱা, খবৰ এটা সুধিলেও ভালনে বুলি সুধিলেও বোলে নাই বেমাৰ, কিবা নহয় কিবা এটা। কিন্তু তাৰ ভিতৰত যে গেছটো সকলোৰে আছে, গেছ আজিকালি সৰু সৰু পোৱালীবিলাকৰো গেছ। আগতে কি হৈছিলে, যেতিয়া আমি মাহঁতৰ আগত কওঁ যে কিনো গেছকৈ থাকা বা কিনো গেছ হ'লেনো কি হয়, আমি অনুভৱেই নকৰোঁ, আমি নাজানো যে গেছ কি হয়। তো এতিয়া অনুভৱ কৰাৰ লগতে আমি সৰু সৰু পোৱালীবিলাকৰ মুখতো শুনিবলৈ পাওঁ, গেষ্ট্ৰিক হৈছে, গেছ হৈছে, বা মাথাৰ বিষ। এই গেছৰ কাৰণেই মাথাৰ বিষটো হয়। গেছৰ বিষ হ'লে ধৰক পেটত এনেকৈ হেং মাৰি ধৰিব বা বুকুখনৰ ওচৰত বিষাব, বা সেইখিনি যদি আপোনাৰ বেছি হৈ যায়, অভাৰ গেছ হৈ যায়, তেনেহ'লে মূৰলৈ মাৰি পঠিয়াই আৰু মূৰৰ বিষ হয়। আৰু মূৰৰ বিষ হোৱাৰ লগে লগে আমি কি ভাবোঁ, গেছটো আমি নলওঁ, যে এই গেছৰ কাৰণে মূৰৰ বিষ হৈছে। আমাৰ ধাৰণা মূৰৰ বিষ হৈছে, আমি টেবলেট খাব লাগে আৰু এনেকৈ খাই থৈ দিওঁ। কিন্তু আমি নাজানো যে আচল কাৰণটো আমাৰ গেছ হয়। তো এই গেষ্ট্ৰিকটো আপুনি ঘৰুৱা পদ্ধতিৰে একেবাৰে নাইকিয়া কৰিব পাৰিব, 99% গেৰেণ্টি। যিহেতু মই নিজে খাই পেলাই প্ৰমাণ পাইছোঁ, সেইবাবে মই যিটো কৰি পেলাই প্ৰমাণ পাওঁ সেইটো আপোনালোকৰ মাজত জনাবলৈ চেষ্টা কৰোঁ, যাতে মোৰ লগতে আপোনালোকো সুস্থ শৰীৰ হৈ থাকক। তো সেই গেছ হ'লেনো কি খাব লাগে? প্ৰথমতে আপোনালোকে ঘৰতে থকা, একদম সহজভাৱে কৈছোঁ, আপোনালোকে বেছি কষ্ট কৰিব নালাগে এই ঔষধটো বনাওঁতে। আপোনালোকৰ ঘৰতে থকা মানিমুনি আপুনি দুটামান ছিঙি আনি পেলাই নহ'লে চুবাই খাওক, নহ'লে এমুঠি, একদম মানিমুনিটো চবতে পায় ন, একে সৰু মানিমুনিটোত কথা মই ক'বলৈ যোৱা নাই। সৰু মানিটো পেটৰ কাৰণে ভাল, পেটটো ঠাণ্ডা পৰিব। কিন্তু ডাঙৰ মানিমুনি পাতটো একদম মহৌষধি আৰু বহুত ৰামবান ঔষধ হয় গেছৰ বাবে, ডাঙৰ মানিমুনিটো। তো তাৰে পাত দুটা আপুনি ডেইলি নিতৌ চুবাবলৈ লওক সুদা পেটত। আপুনি যেতিয়া ব্ৰাছ কৰাৰ পাছত সেই মানিমুনি দুটা, পাত দুটাকে চুবাবলৈ লওকচোন। আপোনাৰ লাহে লাহে গেছটো নাইকিয়া হৈ আহিব, হজম শক্তিটো ভাল হ'ব। আৰু যিবিলাক লিভাৰত জামছ হৈ থাকে, যিবোৰ বস্তু খাওঁ সেইবোৰ বস্তু যেতিয়া পাচন নহয়, যিবোৰ বস্তু যেতিয়া ওলাই নাযায়, সেইবাবেহে আমাৰ গেছ হৈ যায়। সেইবিলাকৰ পৰাই, এই মূলবিলাকৰ পৰাই আমাৰ গেছ হৈ যায়। তো সেইবাবে সেইবোৰ বাহিৰ কৰিবলৈ মানিমুনিৰ পাত বহুতেই উপকাৰী। আৰু যদি মানিমুনি পাত নাথাকে, তেনেহ'লে সহজতে আপুনি দোকানখনলৈ গৈ কিনি আনিব পাৰিব আজৱাইন। চবেইতো চিনি পায় আজৱাইনৰ পেকেট, সৰু সৰু মছলাটোৰ দৰে, জিৰাটোৰ দৰে, খালি জিৰাটোতকৈ অকণমান সৰু। সেই আজৱাইনটো অকণমান ৰোষ্ট কৰি ল'ব। ৰোষ্ট কৰি লোৱাৰ পাছত অকণমান গুণগুণা গৰম পানীত সেই আজৱাইনখিনি তিয়াই থৈ দিব। তিয়াই থৈ গৰম পানীখিনি আপুনি গৰমে গৰমে নহয়, অকণমান ধৰক হাফ বইল, গুণগুণা পানীত সেইখিনি তিয়াই ৰাখি পেলাই চাকনি এখনে চাকি পেলাই সেইখিনি পানী আপুনি সুদা পেটত ডেইলি খাবলৈ লওক। আপুনি প্ৰমাণ নিজ ঘৰতে পাব। আপুনি মেডিচিন লোৱাৰ দৰকাৰ নাই। মেডিচিন ল'লে আমাৰ অভ্যাসত পৰিণত হৈ যায়, আমাৰ এডিক্টেড হৈ যাওঁ, যে আমি এই গেছ হৈছে মেডিচিন খাওঁ। কিন্তু সেইখিনিয়ে গৈ পেলাই আপোনাক ডাঙৰ বিপদ কৰিব, কাৰণ সেইখিনিয়ে মেডিচিনবোৰে কি হয়, গেছবোৰ জমাইহে ৰাখে, ভাল নকৰে। তৎক্ষণাত বস্তুটো কি হয়, আমি আৰাম পাওঁ কেইঘণ্টাৰ কাৰণে, কিন্তু পিছত আকৌ হয়তো আপুনি কিমান মেডিচিন খাই থাকিব। আপোনাৰ মেডিচিনত কেমিকেল দিয়া থাকে, যিবিলাকে আমাৰ বহুত ক্ষতি কৰে। সেইবাবে ঘৰুৱা পদ্ধতিৰে আপুনি এই দুটা টিপছ ব্যৱহাৰ কৰি চাওক। তাৰপিছত আৰু আছে, মই আৰু লৈ আহিম। আপোনালোকে এই দুটা মাত্ৰ ব্যৱহাৰ কৰি চাওক, যে মানিমুনিৰ পাত আৰু আজৱাইনৰ এই দুটা হোম ৰেমেডিজ ঘৰতে বনাই খাবলৈ চেষ্টা কৰি চাওক। তাৰপিছতে আপোনালোকৰ প্ৰমাণ হাতত পাব। তো
এয়াই আছিলে আজিৰ আপোনালোকৰ বাবে অকণমান সৰু হ'লেও নুস্কা বুলিয়ে কৈছোঁ আৰু আপোনালোকৰ বাবে সহায় হোৱাকৈ মই লৈ আহিলোঁ। আকৌ আহিম পুনৰ এটি ভিডিঅ' লৈ এই ঘৰুৱা টিপছবোৰ লৈ আহিম আপোনালোকৰ মাজত, যাতে শৰীৰটো সুস্থ সবল আৰু ধুনীয়া হৈ থাকে। তো যিহেতু শৰীৰটো ধুনীয়া হ'বলৈ মনটো চাফা লাগিব, মনটো চাফা হ'বলৈ হ'লে আমি খোৱা খাদ্যবোৰৰ ওপৰত গুৰুত্ব দিব লাগিব। তেন্তে আজি মোৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। তেন্তে ভিডিঅ'টো যদি শেষত চাই ভাল পালে লাইক কৰিব, আপোনালোকৰ কমেণ্টসমূহ আগবঢ়াব, কমেণ্ট বক্স সদায় খোলা আছে, আৰু মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকৰ সহায় আৰু সুবিধাৰ বাবে। তেন্তে আজিলৈ ধন্যবাদ।